হাজিৰ কৰিব এই চাৰ্জশ্বিটসমূহ দাখিল কৰিব আজি। গতিকে এয়া অতিকৈ গুৰুত্বপূৰ্ণ প্ৰতিটো নথিপত্ৰ ইতিমধ্যে এই চাৰ্জশ্বিট সকলো নথিপত্ৰ আৰু যিসমূহ প্ৰমাণ যিসমূহ পৰীক্ষাৰ ৰিপৰ্ট সেইসমূহ ৰিপৰ্ট ইতিমধ্যে এই বাহনত ৰখোৱা হৈছে। ইতিমধ্যে আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। কেইবাটাও টাং তেওঁলোকে সাজু কৰিছে। অতিকৈ গুৰুত্বপূৰ্ণ আজিৰ দিনটো, কাৰণ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ যিসমূহ তথ্য প্ৰমাণ যিসমূহ চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখন আজি আদালতত দাখিল কৰিব আৰু সকলো নথিপত্ৰ ইতিমধ্যে সামৰি লোৱা হৈছে। এই প্ৰান্তত আছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। আজিৰ তাৰিখটো অতিকৈ গুৰুত্বপূৰ্ণ এইবাবেই, কাৰণ এই গোটেই ঘটনাটোলৈ আজি সকলোৱে এই গোটেই দিনটোলৈ বাট চাই আছিল। কাৰণ দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতেই SIT তদন্ত আৰম্ভ কৰিছিল আৰু তদন্ত কৰাৰ পাছতেই গোটেই ঘটনাটোৰ এই দিনকেইটাত বিশেষকৈ যি SIT লাভ কৰিলে তেওঁলোকে সকলো নথিপত্ৰ প্ৰমাণ আৰু সকলো ইতিমধ্যে সাজু কৰিছে আৰু সাজু কৰি এয়া CID থানাৰ সন্মুখত তেওঁলোকে বাহনত এটা এটাকৈ উঠাইছে আৰু সকলোৱে আজিৰ দিনটোলৈ বিশেষকৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে। কাৰণ এই চাৰ্জশ্বিটত কি থাকিব, এই চাৰ্জশ্বিটত সকলোখিনি তথ্য প্ৰমাণ আছে জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হ'ল।